নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে কলিয়াবৰত এম্বুলেন্স আৰু পিক আপৰ বাহনৰ ভয়ংকৰ দুৰ্ঘটনা। কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, এম্বুলেন্স আৰু পিক আপ বাহনৰ ভয়ংকৰ সংঘৰ্ষ। তিতাতে মৃত্যু এম্বুলেন্সত থকা ৰোগীৰ আত্মীয়ৰ। নিহত লোকজনৰ নাম সঞ্জয় ওৰাং বুলি চিনাক্ত কৰা হৈছে। কলিয়াবৰৰ বৰুৱাক চুকত 715 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে। পিক আপ বাহনত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰিছিল এম্বুলেন্সখনে। নিহত সঞ্জয় ওৰাংৰ পত্নী গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাত। উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে তেজপুৰলৈ। ৰাজপথত গতিৰোধকৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আজিৰ পৰৱৰ্তী খবৰ হৈছে সকাহ শূন্য হ'ব বিদ্যুতৰ বিল, সাজু হওক সুবিধা ল'বলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এইবাৰ আপুনি গৰমৰ দিনত নালাগে দিব বিদ্যুতৰ বিল। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব বিদ্যুৎ বিল। 7টা পদ্ধতিৰে আপুনি কৰিব পাৰিব উপাৰ্জন। এতিয়াৰে পৰা বিদ্যুতৰ বিল শূন্য হ'ব আপোনাৰ স্মাৰ্ট মিটাৰত। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। আৰু দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাতকৈ অতিৰিক্ত ইউনিট আগবঢ়াব। আৰু দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ যেতিয়া আগবঢ়াব তাৰ পিছতে তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্ম পঞ্জীয়ন কৰিব লাগিব। আৰু চতুৰ্থতে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পেমেণ্ট গেটৱেৰ জৰিয়তে ধন প্ৰতিশোধ কৰিব লাগিব। পঞ্চম ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। ষষ্ঠ লেনদেন সম্পূৰ্ণ হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। আৰু সপ্তম পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে APDCLক পুনৰ বিক্ৰী কৰা হ'ব। ইয়াৰ জৰিয়তে আপুনি বিদ্যুতৰ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব। ইফালে চৰকাৰী কৰ্মচাৰীৰ বাবে আছে আৰু ভাল খবৰ। আপোন ঘৰ আঁচনিৰ দৰেই এই আঁচনিৰ ফলত চৰকাৰী কৰ্মচাৰীয়ে পাব বহু সুবিধা। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব চলাৰ পেনেল। কোনো বন্ধকী নিদিয়াকৈ বেংকে চৰকাৰী কৰ্মচাৰীক দিব ঋণ। ইয়াৰ জৰিয়তে সংস্থাপন কৰিব পাৰিব চলাৰ পেনেল। ৰাজ সাহায্যও লাভ কৰিব এই আঁচনিৰ বাবে। ইয়াৰ ফলত বিদ্যুতৰ বিল শূন্য হ'ব আপোনাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।